Hello dear student, welcome to my YouTube channel. তো আজি তোমালোকৰ ব্ৰেকিং নিউজ এছএছ 2025 উচ্চতৰ মাধ্যমিক মানে ৰিজাল্টখন কেতিয়া দিয়া হ'ব। তো ভিডিঅ'টো ভাল লগা চাই থাকিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। তো ভিডিঅ'টো আৰম্ভ হ'ব। তো বহুতে কনফিউজ হৈ থকা যে এছএছ 2025 উচ্চতৰ মাধ্যমিক ৰিজাল্টখন কেতিয়া গণনা কৰা হ'ব। তো যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি নিউজ মানে ফেচবুকত আহি পোষ্ট কৰিছে যে তোমালোকৰ এপ্ৰিল মাহতে ৰিজাল্টখন গণনা কৰা হ'ব। ঠিক আছে, এপ্ৰিল মাহতে তোমালোকৰ এই হঠাতে মানে তোমালোকৰ এছএছৰ ৰিজাল্টখন গণনা কৰাৰ সম্ভাৱনা আছে। যিহেতু তোমালোকৰ আজি 23 তাৰিখ হৈ গৈছে, তো মানে এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্টখন গণনা কৰা হ'ব। অল ডেটখন এতিয়াও গণনা কৰা হোৱা নাই। এনেকৈ কৈ দিছে যে তোমালোকৰ এপ্ৰিল মাহতে এছএছৰ ৰিজাল্টখন গণনা কৰা হ'ব। তো এইটো বুজি পাইছা যে তোমালোকৰ কেতিয়া ৰিজাল্টখন হঠাতে ৰিজাল্টখন গণনা কৰা হ'ব পাৰে। ঠিক আছে, এপ্ৰিল মাহতে এই কেইদিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টখন গণনা কৰাৰ সম্ভাৱনা বেছি। তো ছাত্ৰ ছাত্ৰীসকল এপ্ৰিল মাহতে মানে এই কেইদিনৰ ভিতৰতে হঠাতে তোমালোকৰ এছএছৰ ৰিজাল্টখন গণনা কৰাৰ সম্ভাৱনা বেছি আছে। সম্ভাৱনা কাৰণ তোমালোকৰ যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি কৈ দিছে যে এপ্ৰিল মাহতে ৰিজাল্টখন গণনা কৰা হ'ব। তাৰো বেছি দিন নাই, তোমালোকৰ ৰিজাল্টখন গণনা কৰা হৈ যাব। তো ৰিজাল্ট যেতিয়াই দিয়ক নহয় কিয়, তোমালোকে যেতিয়া ৰিজাল্টখন দিব তেতিয়া কেনেকৈ চেক কৰিব পাৰিবা, নিজৰ মোবাইলতে কেনেকৈ চেক কৰিব পাৰিবা, নেক্সট ভিডিঅ'ত তোমালোকক জনাই দিম। তো ভিডিঅ'টো মানে যিটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাবস্ক্ৰাইব কৰি ৰাখিলে মানে মই যিটো ভিডিঅ'টো তোমালোকক অতি সোনকালে পাই যাবা, আৰু মানে তোমালোকে এইটো নেক্সট ভিডিঅ'ত গম পাই যাবা যে তোমালোকে ৰিজাল্টখন কেনেকৈ মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিবা। তো ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'বোৰ ভাল লাগে লাইক এটা কৰি দিবা, চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাছত বেল আইকনটো প্ৰেছ কৰিবা, আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা।